নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ এই চেনেলৰ আন এটা ব্লগলৈ। আজিৰ ব্লগটো কিছু সুকীয়া, কাৰণ আজি কোনো ধৰণৰ ফুৰা চকা কৰা হোৱা নাই। আজি ঘৰতে এনেই থাকিলোঁ, ভাবিলোঁ অকণমান ড্ৰয়িঙকে কৰা যাওক। আৰু কিনো ড্ৰয়িং কৰিলোঁ তাকে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ এই ভিডিঅ'টোত। এই পেইণ্টিংখনৰ নাম হৈছে নাইট আউট, আৰু আজি ভাবিলোঁ ব্লেক এণ্ড হোৱাইট পেইণ্ট কৰা যাওক আৰু ব্লেক এণ্ড হোৱাইট কালাৰেৰে। আৰু ইয়াত মই হোৱাইট কালাৰ ইউজ কৰিছোঁ হোৱাইটনাৰ ব্যৱহাৰ কৰি, আৰু লগতে ব্লেক আৰ্ট পেপাৰ লৈছোঁ। ব্লেক পেপাৰ ড্ৰ কৰিবলৈ অকণমান অসুবিধা হয়, কাৰণ আমাৰ পেঞ্চিলৰ কালাৰটো যিহেতু ব্লেকেই থাকে প্ৰায়। লগতে ইয়াত ব্যৱহাৰ কৰিছোঁ এয়া ৱাটাৰ কালাৰ। প্ৰায় শেষ হৈছেই আৰু। আৰু এয়া হ'ল আউটকাম। যদি ভিডিঅ'টো শেষলৈকে চাইছে তেন্তে কেনে লাগিল জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া যেন। থেংক ইউ।